হাই বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড আপোনালোকে চাই আছে মিনাজ টেক্স। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি গৈ আছোঁ শান্তিবন মেলা চাবলৈ। আপোনালোকে ৰাইডৰ মজা লৈ থাকক আৰু আপোনালোকে গৈ থাকক। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever try. মাল নাই দেখি আছো আপনি দেখো আমি দেখো আমি পাবলিক প্লেস দেখুন গেটু সব না ইয়াত সকলোৱে এনজয় কৰি আছে। মানুহে দোকানত কিবা কিবি লৈছে আৰু এই ওপৰটো হ'ল চৰ্কিৰ নিচিনা ঘূৰি থাকে আৰু এইয়া সৰু সৰু ল'ৰা ছোৱালী জাম্পিং খেলি আছে। কেতিয়া কেতিয়া এনেকুৱা ঠাইত যাব লাগে আৰু এক্সপিৰিয়েঞ্চ ল'ব লাগে ঠাইবিলাকৰ। ইয়াত সকলোৱে ঘূৰি আছে আৰু আমালোকো ঘূৰি আছিলোঁ। তাত সৰু সৰু ল'ৰা ছোৱালীয়ে বেছি এনজয় কৰিছে। সকলো বিজি হৈ আছে যেন এনেকুৱা লাগে। সৰু দোকান এই ওপৰতো কোনে কোনে এক্সপিৰিয়েঞ্চ লৈছে উঠি অলপ কমেণ্টত জনাব। মই এবাৰ উঠিছিলোঁ। এই ওপৰৰ যিটো ঘূৰি আছে এইটোত কোনে কোনে উঠিছে কমেণ্টত জনাবচোন। আৰু কিবা কিবি চিঞৰৰ কাৰণে আমাৰ কথাটো ক্লিয়াৰ নাহে। ইয়াত টিকেট 50 rupees লয় আৰু ইয়াত চায়েন্স কিবা মিউজিয়ামৰ নিচিনা। চ' আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰিবি। বাই, সৰু ল'ৰা ছোৱালী এনজয় কৰি আছে। বাই।